হেল্ল' ইউটিউব ফেমিলি, আজি পাৰ্টিটো কিহৰ বাবে গম পাইছেনে? এয়া হৈছে দালি আৰু মান কচু। আজি মানে ধামাকা পাৰ্টি চলি আছে আমাৰ ঘৰত। আৰু কি বনাইছোঁ এইটো হৈছে হাঁহৰ মাংস জহা কোমোৰাৰ সৈতে ধুনীয়াকৈ জোল বনাইছোঁ, মানে অতি জোলো নহয়, চিম্পুল। আৰু খানা পিনা সোৱাদ। আমাৰ মায়ে মাংস ভগাই আছে আৰু মোৰ ছোৱালীজনী বহি আছে, ভোক লাগিছে বোলে। আৰু এতিয়া মই ভাতটো সাজি আছোঁ ধুনীয়াকৈ। মানে এই পাৰ্টিটো কিহৰ কাৰণে হৈছে, মোৰ ইউটিউব চেনেলটো 500 ছাবস্ক্ৰাইবাৰ হৈ গৈছে। সেইকাৰণে সিহঁতক এতিয়া হাঁহৰ মাংস দি খানা লাগে কৈছে, সেইকাৰণে মই পাৰ্টি ৰেডি কৰি দিলোঁ। এতিয়া মই ধুনীয়াকৈ দালিটো সাজিছোঁ, ভাতটো সাজি হৈ গৈছে। এতিয়া এয়া হৈছে লেচেৰি ভাজা, একদম চিম্পুল। মাংস জহা কোমোৰাৰ সৈতে, আৰু এয়া হৈছে দালি মান কচুৰ সৈতে আৰু উৰহি ভাজা। তো এনেকৈ ধুনীয়াকৈ বনাই কৈ সিহঁতকো খোৱালোঁ আৰু ময়ো খাবৰ কাৰণে বহি গ'লোঁ। ইয়াত দেখিছেনে, মই এতিয়া কেমেৰা ধৰা মানুহ নাই, সেইকাৰণে মই নিজে ধৰি খাইছোঁ। আৰু খাই কৰি হোৱাৰ পাছত আবেলি কাম কৰি মুৰ্গীকেইটাক আহাৰ কাৰণে দিলোঁ চাউল দি কৰি লৈ কেইটামান পেটা অনা হৈ আছিলে, মানে ভাত কাকলা আৰু পটলত। এতিয়া মানে মানুহজনে গাড়ী চলাই আহি কিমান কি কৰিব, সেইকাৰণে ভাবিলোঁ মই আজি ৰুই দিওঁ আৰু ভাবিলোঁ অলপমান ভিডিঅ' বনাওঁ। তো সেইকাৰণে ধুনীয়াকৈ মোৰ ছোৱালীজনীয়ে কেমেৰাটো ধৰি আছে আৰু মই এতিয়া জেগাখিনি চাফা কৰি ধুনীয়াকৈ ধূপ বনাই আছোঁ ৰুবৰ কাৰণে। তো আপোনালোকে মোক যিমানখিনি মৰম দিছে, এতিয়া 500 ছাবস্ক্ৰাইবাৰ হৈছে, বহুত ভাল লাগিছে। তো এনেকৈ আপোনালোকে মোক মৰম দি থাকিব, যাতে মোৰ চেনেলটো গ্ৰ' হৈ আপোনালোকে আশীৰ্বাদ কৰিব সোনকালে। তো ব'লক এতিয়া চাওক, মই ধুনীয়াকৈ কোদাল মাৰি মাটিখিনি ধুনীয়াকৈ হেৰি কৰিছে। আৰু মোৰ ছোৱালীজনী হাতখন কেনেকৈ নচাই আছে দেখিছেনে? তো খাই বৈ আহি এনেকৈ কামত লাগি গ'লোহি। আৰু এইকেইটা হৈছে পটলৰ পেটা। লাগিলে মই গছকেইডাল যেতিয়া হ'ব লাগিব মই দেখুৱাম আপোনালোকক। ফল লগা এতিয়া মই ৰুইছোঁ। মাটিখিনি ধুনীয়াকৈ মিলাই পেলাই হেৰিকেইটা মানে এইকেইটা পেটা হয় আলু, তেনেকৈ মাটি মিলাই ৰুই দিছোঁ। এবাৰ আহিছে মোৰ কামিলালটোৱে, মোৰ ল'ৰা হয়, 1.5 বছৰ হৈছে, কিন্তু কামবিলাক 5 বছৰ যেনৰ ল'ৰা ছোৱালী যেনেকৈ কৰিব। চাওকচোন ইমান ডিষ্টাৰ্ব দি থাকে। এবাৰ কোদাল লৈ আহি গৈছে। বহুত কামিলাল মোৰ ল'ৰাটো, আগলৈকে এনেকৈ বহুত কাম কৰিব, দেখিছেনে? এতিয়া মোৰ ৰুই কৰি ৰেডি হৈ গৈছে গোটেই। প্ৰায় এতিয়া 4টাই বাজিলে। মুৰ্গীয়ে খচৰিব নোৱাৰাকৈ, মানে নহ'লে মুৰ্গীয়ে খচৰিলে গোটেইবিলাক আলুটো ওলাই গ'লে হ'ব কেনেকৈ। দেখিছেনে, গাড়ী চলাই আছে বোলে। গাড়ীখন ভাগিলে এতিয়া খালি হেৰিটোকে মানে সেই চলাই আছে, গাড়ী বোলে। এনেকৈ দিলে মুৰ্গীয়ে খচৰিলে সেইটো ওলাই যাব, সেইকাৰণে মই পানী দি অলপমান জিপ হেৰি কৰি দিছোঁ, যাতে মুৰ্গীয়ে খচৰিব নোৱাৰে। তো এনেকৈ গোটেইকেইটা থোপত যিমানকেইটা থোপ বনাইছিলোঁ গোটেইকেইটাতে এনেকৈ পানী দিছোঁ অলপ দি কৰি লৈ ধুনীয়াকৈ সন্ধিয়াই হৈ গ'ল, প্ৰায় 5টাই বাজিছে। চাফা চুফা হয় ধুনীয়াকৈ। তো বাই বাই, আজিলৈ ইমানেই আছিলে মোৰ এই ব্লগটো।